নমস্কাৰ সকলোকে পুনৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আজি নতুন ভিডিওটো লৈ আনিছো তো ভিডিওটোত আজি মই আপোনালোকক ডক্টৰ ভূপেন হাজৰিকা দেৱৰ অসম আমাৰ ৰুবহি এই গীতটি আপোনালোকক অকমান টিউটোৰিয়েলখিনি শিকাবলৈ ওলাইছো যদিহে আপোনালোকৰ শিকিবলৈ মন আছে তেতিয়া হলে এই ভিডিওটোৰ জৰিয়তে আপোনালোকে শিকিব পাৰিব তো প্ৰথম হৈছে আমি এই গীতটো জানিব লাগিব কৰ পৰা কলৈ আমি বাহিটো ষ্টাৰ্ট কৰিম তো প্ৰথম আৰম্ভণিতে আমাৰ গা পৰা আহিব গাৰ পৰা আহিব গা সা ধাপা তেনেকে আহিব তো এটো বহুত সহজ হয় আমাৰ বাহিন বজাবলৈ অসম আমাৰ ৰুবহি আৰু গীতটো ধুনিয়া হয় তো সকলোৱে শিকিব পাৰিব সহজতে তো মই আপোনালোকক স্টেপ বাই স্টেপ শিকাই যাম আপোনালোকে শিকি যাব তো প্ৰথমে আহিব গা ৰে সা ধা ধা সা সাপা गा रे सा धा सा पा धा सा सा सब इतिया गा रे অসম এটো হৈছে অসম गा रे অসম गा रे गा रे साधा गा रे साधा इतो আহিব ধাৰ পৰা সালৈ আহিব ধাসা ধাসা ধা ধাসা সাপা ধাসা সাপা এনেকৈ আহিব ধাসা সাপা गा रे এটো আকৌ পাৰ পৰা আহিব গুণ বাধা বাধা बाधा साधा सा पाधा साधा सा कैसे पाधा साधा सा पाधा साधा सा बाधा साधा सा ভালদৰে চাই লব আপোনালোকে মই কেনেকৈ বুজাইছো কোনটো কোনটো আঙুলি মই উঠাইছো সেইখিনি চাই লব এটো গাৰ পৰা আহিব ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেখ এটো আহিব গাৰ পৰা আহিব गा रे साधा धासा सापा সূৰ্য উঠা দে আহিব ধা পা 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 সূৰ্য উঠা দে হৈছে তো হৈছে প্ৰথম লাইন এতিয়া আকৌ দ্বিতীয় লাইনটো আহিব গুটেই জীৱন বিচাৰিলে অলেখ দিবস ৰাতি সাৰে কাপা গুটেই জীৱন সাৰে কাপা চালো একেবাৰে লাহে লাহে শিকাম হা पापा पागा सारे गा पापा पागा पा धा पा गा रे धा पा गा रे सा
इटो के এনেকে হ'ব धापा करे गरे सा धापा करे सा गा गा रे सा सा धापा कैसे गा गा रे सा 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 pa 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 ka itu pa ase নহয় dha pa kare itu dekhisa na गरे सा गा गा रे सा सा धापा गा गा रे सा 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 इरो आहिबा हेतु হৈছে আপোনালোকে এইখিনি শিকিব প্ৰেক্টিস কৰিব আৰু এবাৰ দেখুৱাই দিছো একেলগে বজাব মোৰ লগত 1 2 3 গো আরে ওভার next line अरे बार अरे बार এনেকৈ প্ৰথম লাইন কি আছে দ্বিতীয় লাইন আৰু তৃতীয় লাইন এই গুটেকেটা মানে একেটা লাইনতে একেটা স্কেলতে যাব তো এইখিনি প্ৰেক্টিস কৰিলে বাকিখিনিও আপোনালোকে জানিব পাৰিব তাৰ পিছত আৰু এটা লাইন আছে হেকৰ লাইনটো পাহাৰ ভয়াম একে কৰা ৰামধেনুৰে তৰে এসে গা গা রে गा गा रे सा सा धा पा गा गा रे सा सा ऐसे তো এইখিনি প্ৰেক্টিস কৰিব সকলোৱে লাহে লাহে প্ৰেক্টিস কৰিব আৰু সহজ আছে আপোনালোকে ভালদৰে চাই পেলাই যদি প্ৰেক্টিস কৰে অতি সোনকালে পাৰা হৈ যাব তো আৰু এবাৰ লাষ্টৰ লাইনটো আপোনালোকে মোৰ লগত একেলগে বুজাব চাব হা
তো হেতুৱে আছিলে আজিৰ ভিডিওটো আপোনালোকে কেনেকুৱা লাগিছে কেনেকৈ শিকিব পাৰিছে নে নাই আপোনালোকে কমেন্টত জনাব আৰু যদিহে আপোনালোকে শিকিব পৰা নাই কেনেকুৱা ধৰণে ভিডিও বনাব লাগে তেতিয়া হলে আপোনালোকে কমেন্টত জনাব মই আপোনালোকৰ মতে ভিডিওটো বনাবলৈ চেষ্টা কৰিম তো আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো আৰু নতুন ভিডিওটোত লগ পাম তেতিয়ালৈকে সকলোকে নমস্কাৰ জনাইছো